এটা ৰিল কৰোঁতেতো বহুত টাইম লাগে দেখোহে আমি কিমান ছেকেণ্ডৰ ৰিলটো তাৰত বহুত কষ্ট থাকে তো আমি জানো কষ্ট থাকে যেতিয়া আমি প্ৰফেচনেলি শ্বুট কৰোঁ না তেতিয়া বেছি কষ্ট থাকে সেইটোৱে তেতিয়া বেছি মানে ভালকৈ কৰিব লগাও হয় লোকেশ্যন বেলেগ আৰু কেমেৰা লৈ শ্বুট কৰোঁ তেতিয়া বেছি টাইম লাগে যেতিয়া মই ঘৰত গৈ পেলাই মোবাইলত শ্বুট কৰোঁ তেতিয়া টাইম নালাগে বেছি মোৰ 15 ছেকেণ্ড এবাৰে হৈ যায় মোৰ এইটো যিটো মই হেৰি ডল ডান্সটো কৰিছোঁ সেইটোও মই দুবাৰেই কৰিছোঁ এবাৰ ফাৰ্ষ্ট মই নৰ্মেলত কৰিছিলোঁ মোৰ ভাল লগা নাই ইমান বেছি তাৰপিছত সেইটো কাট কৰি পেলাই মই 2xত শ্বুট কৰিলোঁ সেইটো বেছি ভাল লাগিছে আৰু সেইটো কাৰণে মানুহেও বেছি ভাল পাইছে সেইটো কিন্তু মই এইটো মই আপলোড কৰিম বুলি ভবাই নাই মই ড্ৰাফত থৈ দিছিলোঁ ভবাই নাছিলে কিন্তু হৈ গ'ল ভবা নাই মই আপলোড কৰিম বুলি সেইটো সময়ত মোৰ এনেকুৱা হৈছিল মই ৰিল বনোৱাৰ টাইম বেছি পোৱা নাছিলোঁ মোৰ ৰিল নাই মানে তেনেকুৱা হৈ গৈছে ৰিল নাই আৰু ৰিল যেতিয়া আমি বেছিকৈ ৰিল নিদিওঁ তেতিয়া মানে অকণমান ৰিচটো কমি গৈ থাকে ন মই ভাবিলোঁ যে কিবা এটা দিব লাগিব তেনেকৈ মই চাই আছোঁ স্ক্ৰল কৰি আছোঁ গানটো কি চলি আছে কি ট্ৰেণ্ডিঙত আছে স্ক্ৰল কৰি আছোঁ